ৰাতিপুৱাৰ পৰা বতৰটো ইমান ঢেলেকা আৰু কিনকিননি বৰষুণ মাৰি আছে। আকাশখন দেখিছেনে বাৰু? ৰাতিপুৱা কাম বন কৰি আৰু দোকানত কক আছিলে, তাক চাহ একাপ দিবলৈ আহিলোঁ। ময়ো তাৰ লগতে চাহ একাপ খাই ল'লোঁ। সি ক'লে, জেঠাই আজি ঘুগুনি খাম, ভাত আজি ৰুটি নাখাওঁ, ঘুগুনি আৰু ভাত খাম। আকৌ লৰালৰিকৈ সন্মুখৰ জানৰ দোকানৰ পৰা মটৰ আনি এতিয়া তিয়াব নোৱাৰি অকণমান গৰম পানীৰে ধুই আৰু প্ৰেছাৰ কুকাৰতে 15টামান চিটি মাৰি ল'লোঁ। আৰু ইফালে পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, বিলাহী গোটেইখিনি মিক্সিত মাৰি ল'লোঁ। কেৰাহীত তেল গৰম কৰি জিৰা, তেজপাত ফুটাই ল'লোঁ। মিক্সিত পিচি লোৱা গোটেই পেষ্টখিনি দি দিলোঁ আৰু পেষ্টখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। যেতিয়া পেষ্টখিনি ভাজ খাই যোৱাৰ পাছত এতিয়া জোখ অনুযায়ী হালধি, জিৰা গুড়া আধা চামুচ, ধনিয়া গুড়া আধা চামুচ, কাশ্মীৰী ৰেড চিলি আধা চামুচ, অকণমান চেনি, নিমখ দিয়া নাই, মটৰখিনি সিজাওঁতেই নিমখ দিছিলোঁ। আৰু সেইখিনি ভাজ খাই যোৱাৰ পাছত প্ৰেছাৰ কুকাৰত বইল কৰি লোৱা মটৰখিনি সিজাই লোৱাৰ পাছতহে আলু দিছিলোঁ। আৰু এতিয়া সেইখিনি দি অলপ পানী দি দিছোঁ আৰু 10 মিনিট উতলাৰ পাছত আৰু গৰম মছলা দিলোঁ আৰু ধনিয়া পাত দি দিলোঁ। মোৰ ঘুগুনিকণ ৰেডি। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট টাইমত আজি ৰুটি দিয়া নাই, ভাতৰ লগত ইহঁতক এনেকৈয়ে দিওঁ। আচাৰো দিছোঁ। আৰু ৰেচিপিটো কেনে পালে জনাব। যদি এই ৰেচিপিটো ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।